নমস্কাৰ সকলোকে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি আলোচনা কৰিম যে যেহেতু মোক এই লখিমপুৰ এটিএম ফিল্ডত গ'লে বা এই গল্ফ ফিল্ডত গ'লে কিছুমান বন্ধুবৰ্গে মোক সোধে যে আপোনাক মই ইউটিউবত দেখিছোঁ এনেকৈ ইনফৰমেশ্যন ভিডিঅ' বনাই নেকি। ঠিক তেনেকুৱা ধৰণৰ বহুত মই পাইছোঁ আৰু মই নিজে দেখিছোঁ আৰু মই নিজে পাইছোঁ কাৰণ মই নিজে ফিল্ডলৈ গৈ মোৰ হেল্থৰ কাৰণে মই ফিজিকেলি মই প্ৰেক্টিছ কৰি থাকোঁ। তো এইটো কাৰণে মই গৈ থাকোঁ ফিল্ডলৈ। তো তাতে কিছুমান ল'ৰা ছোৱালীয়ে হয়তো মোক সুধিছে, দাদা মোক ৰানিঙৰ ষ্টেমিনা কেইটামান কৈ দিব নেকি, বা কেনেকৈ ৰানিং কৰিলে আমাৰ ইম্প্ৰুভ হ'ব, বা মোৰ ৰানিংটো আহিছে বা কিছুমানৰ এনেকৈ লং জাম্পটো অহা নাই, কেনেকৈ জাম্প কৰে বা লং জাম্পৰ কাৰণে কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিম। ঠিক তেনেকুৱা ধৰণৰ বহু ল'ৰা ছোৱালীয়ে মোক সুধিছে, ৰাস্তা পদূলি মোক লগ পাই এনেকৈ সুধিছে। চ' বহুখিনি হয়তো মোক ভিউৱাৰো আছে আৰু ফ্ৰেণ্ডছ মানে মোক চিনিও পাই গৈছে। তো সেইকাৰণে মই আপোনালোকক ভাবিছোঁ এটা মোৰ চেনেলৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ কেনেকৈ বা ৰানিঙৰ কাৰণে বা আছাম পুলিচেই হওক বা SSC GD হওক বা অগ্নিবীৰেই হওক বা ইণ্ডিয়ান আৰ্মিয়ে হওক বা অন্য দিল্লী পুলিচেই হওক বা এভৰিথিং ডিফেন্সৰ চাকৰিৰ কাৰণে আমি যুঁজি আছোঁ। যিহেতু মই ডিফেন্সৰ কাৰণে বহুত ভিডিঅ' মই আপোনালোকক বনাই দি আছোঁ। তো এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ৰানিং আৰু লং জাম্পহে হওক বা চিনাবে হওক বা এনি ডিফেন্সৰ ফিজিকেলি ইম্প্ৰুভ, আমি ফিজিকেলি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে বা ফিজিকেলি হাৰ্ড ৱৰ্ক কেনেকৈ আমি কৰিব পাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আজি আপোনালোকৰ লগত মই ডিছকাশ্যন কৰিম যে আপুনি কেনেকৈ প্ৰেক্টিছ কৰি আছে, একচুৱেলি মই কেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ বা মই কেনেকৈ ৰানিং মোৰ কেনেকৈ ইম্প্ৰুভ হৈছে বা মই কিমান বছৰ ৰানিং কৰি মই ইণ্টাৰভিউত দিছোঁ বা কেনেকৈ দিনত কেই টাইম ৰানিং কৰিছিলোঁ, কিমান টাইম ৰানিং কৰিছিলোঁ। তো ঠিক তেনেকুৱা ধৰণৰ বহুত মই আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ কেনেকৈ প্ৰেক্টিছ কৰিছিলোঁ। চ' গোটেইখিনি লেটছ গো আলোচনা কৰোঁ আমি। তো পোনপ্ৰথমতে আপুনি এতিয়া ধৰি লোৱা আপোনাৰ ৰানিং ষ্টেমিনা অহা নাই, হয়, ফাৰ্ষ্ট ষ্টেপ আপোনাৰ ৰানিং ষ্টেমিনা অহা নাই। তো আপোনাৰ যদি ৰানিং ষ্টেমিনা অহা নাই, আপুনি এতিয়াৰ পৰা যদি ইণ্টাৰভিউ যদি আপুনি কিছুমানে এনেকুৱা হয় য'ত নেকি মই যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব তাৰ পাছতে মই এপ্লাই এডমিট অহাৰ পাছতে মানে মোৰ ৰানিংটো ষ্টাৰ্টিং কৰিম। ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানৰ আহিছে বা কিছুমানৰ এনেকুৱা স্বভাৱ আছে। তো মই এইটো কাৰণে ভাবোঁ যে আপোনালোকৰ এনেকুৱা নহয়, যাতে যেন যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হওক নহওক আপোনালোকে ফিজিকেলি মেণ্টেলিটি ভাল হ'বলৈ আপোনালোকৰ ফিজিকেল অকণমান হাৰ্ড ৱৰ্ক কৰিব লাগিব, হয় ন। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ যেতিয়া আপুনি ইণ্টাৰভিউ ছমাহৰ আগতে আপোনালোকে ছমাহ 5 মাহ এবছৰে হওক বা এবছৰৰ আগৰ পৰা আপুনি প্ৰিপেৰেশ্যন কৰি থাকক বা ৰানিং কৰি থাকক। আপুনি লাগিলে দিনত এবাৰ এনেকৈ যেতিয়া ইণ্টাৰভিউ ওচৰ হ'ব তেতিয়া আপুনি লাগিলে তেতিয়া 2-3বাৰ প্ৰেক্টিছ কৰিবি দিনত, কিন্তু খালি এতিয়াৰ পৰা প্ৰেক্টিছ কৰি গ'লে এতিয়াৰ পৰা আপুনি যদি ওৱান টাইম যদি ডেইলি একবাৰ যদি একদিন যদি আপুনি প্ৰেক্টিছ কৰে আপোনাৰ বহুত ইম্প্ৰুভমেণ্ট হ'ব। আৰু আপুনি ৰানিং ষ্টেমিনাটো কেনেকৈ বঢ়াব পাৰে, এক নম্বৰ কথা কৈছোঁ মই যিহেতু ৰানিং ইম্প্ৰুভমেণ্ট মই কৰিছিলোঁ, যিহেতু মোৰ ইম্প্ৰুভমেণ্ট মই কেনেকৈ কৰিছিলোঁ আপোনালোকক জনাই দিছোঁ। মই পূৰা লং ৰানিং কৰিছিলোঁ। মই পকাত ৰানিং কৰিছোঁ, ফ্ল'ৰ যোনটো ৰাস্তা পিচ ৰাস্তাত মই ৰানিং কৰিছোঁ পূৰা। আমি 10-15 কিলোমিটাৰমান ৰাতিপুৱা এনেকুৱা সময়ত ৰানিং কৰিছিলোঁ আমি। আৰু কিন্তু সপ্তাহত আমি এনেকৈ 2-3বাৰমান কৰোঁ। আৰু তাৰপিছত আমি তাৰ ভিতৰতে আকৌ সপ্তাহত আমি বালিত ৰানিং কৰিছিলোঁ। আমি বালিত ৰানিং কৰিছিলোঁ। তাৰপাছত এনেকৈ বালিত ৰানিং কৰি আমি আমাৰ ষ্টেমিনা আহি গ'ল। তাৰপাছত ষ্টেমিনা অহাৰ পাছত আমি গ্ৰাউণ্ডলৈ গ'লোঁ, ফিল্ডলৈ, যোনটো আমি প্ৰেক্টিছ কৰিছিলোঁ। আমি গাঁৱৰ এটা ফিল্ডত প্ৰেক্টিছ কৰিছিলোঁ আৰু য'ত আমি মাজুলীত আছিলোঁ। মাজুলীত থাকোঁতে মই জেঙাইমুখ কমপ্লেক্স ফিল্ডত মই কলেজ গ্ৰাউণ্ডৰ ফিল্ডত মই প্ৰেক্টিছ কৰিছিলোঁ। তো তেনেকৈ মই পকাৰ ৰানিং কৰি বালিত ৰানিং কৰি মই ৰানিংটো ইম্প্ৰুভ কৰিছিলোঁ। তাৰপাছত নেক্সট আহি মই গ্ৰাউণ্ডত গ'লোঁ। গ্ৰাউণ্ডত ধুনীয়াকৈ ৰানিং কৰিলোঁ, এনেকৈ কৰি আছোঁ। তাৰমানে বঢ়িয়া ষ্টেমিনা আমি এনেকৈ য'ত নেকি আমি 4 আমি সোমাইছিলোঁ 32 মিটাৰ আছাম পুলিচত, যিহেতু 32 মিটাৰ আছাম পুলিচ ABUB APF হওক বা অন্য ডিফেন্সৰে হওক এনেকৈ আমি ইম্প্ৰুভ কৰিছিলোঁ। আৰু নেক্সট হৈছে লং জাম্পৰ কাৰণে। তো লং জাম্পৰ কাৰণে বহু ল'ৰা ছোৱালীয়ে হয়তো ফেইল কৰিছে, বহু ল'ৰা ছোৱালীয়ে হয়তো ফাউল মাৰিছে, ফাউল মৰা অভ্যাস কিছুমান থাকে।
তো ফাউল মৰা অভ্যাসটো প্ৰথমতে আপুনি গুচাব লাগিব। ফাউল মৰা অভ্যাসটো আপুনি লাহে লাহে জাম্প কৰি আপুনি ধৰি লোৱা 80ডাল এটা আপুনি এডাল ৰছী এটা থৈ মানে য'ৰ পৰা আমি জাম্পটো ষ্টাৰ্ট কৰিম তাত এটা লাহে মানে ষ্টাৰ্টিংটো লাহে আপোনাৰ ফাউল এটা স্বভাৱ এটা আছে, এই ফাউল স্বভাৱটো আপুনি কেনেকৈ গুচাব লাগিব। ঠিক তেনেকুৱা ধৰণৰ আপুনি লাহে জাম্প কৰি আপুনি গুচাব লাগিব। আৰু কিছুমান ল'ৰা ছোৱালীয়ে হয়তো জাম্পৰ কাৰণে এক্সিডেণ্ট হৈছে, কিছুমানৰ কাৰণে প্ৰব্লেম আছে, যোনখিনি হয়তো সমস্যা বা যোনখিনি হয়তো লং জাম্প মাৰিব নোৱাৰে বা ৰানিঙত ইম্প্ৰুভ নহয় বা চিন আপত ইম্প্ৰুভ নহয়। আপোনালোকে ভিডিঅ'টো আপুনি আজিৰ পৰা ষ্টাৰ্টিং কৰক যে মোৰ লং জাম্প আহিবই লাগিব, মই এবাৰতে এক্সেলেণ্ট মাৰিম, এবাৰতে ফাউল একবাৰো নামাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ আপুনি ভাবিব লাগিব, আপোনাৰ মনৰ পৰা জোচ উঠিব লাগিব, তেতিয়া আপোনাৰ চব কামত ইম্প্ৰুভমেণ্ট হয় আৰু ইম্প্ৰুভমেণ্ট এক্টিভিটিত হয়। তো এইকাৰণে ভাবোঁ। আৰু তাৰ নেক্সটত আমাৰ চিন আপ থাকে, যিহেতু আছাম পুলিচ ABUB চিন আপ থাকে। চিন আপটো বহুতৰে এটা দৰকাৰ আৰু 20 মাৰ্ক পায় আৰু 14 বাৰ মাৰিলে 20 মাৰ্ক পায়, আপোনালোকে নিশ্চয় গম পাইছে সেইবিলাক। লং জাম্পটো চিন আপটো প্ৰথমতে আপুনি কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব পাৰে, এইটো এটা ডাঙৰ প্ৰশ্ন এটা আহিছে। চ' চিন আপৰ কাৰণে আপুনি কি কাম কৰিব লাগিব, আপুনি চিন আপৰ কাৰণে আপুনি উল্টাকৈ পুচাপ মাৰিব লাগিব। ধৰি লোৱা ভৰিটো আগত ওপৰত লৈ হাতটো তলত লৈ আপুনি পুচাপ মাৰিব লাগিব। ধৰি লোৱা এটা ছাপৰ্টত, ধৰি লোৱা আপুনি এটা ৱাল্ডত ভৰিটো ওপৰত দাঙি হাতটো তলত দি আপুনি পুচাপ মাৰিব লাগিব। তেতিয়া আপোনাৰ হেণ্ডটো আপোনাৰ তাকত আহিব, আপোনাৰ জোৰ আহিব। তেতিয়া আপোনাৰ এইটো তাকত অহাৰ পাছত আপোনালোকৰ কি হ'ব, এটা হাতত জোৰ পৰিব বা হাতত এটা ইম্প্ৰুভ হ'ব। হাতটো জোৰ পোৱাৰ লগে লগে আমি চিন আপটো মাৰিব পৰা মানে উজু হয়। তো এইকাৰণে ভাবোঁ মই আপোনালোকৰ এইকেইটা বস্তু প্ৰেক্টিছ কৰে, যদি ডেইলি যদি লং জাম্পটো যদি আপুনি এসপ্তাহত আপুনি 2বাৰ বা 3বাৰ, মেক্সিমাম 3বাৰ, মিনিমাম আপুনি 2বাৰ প্ৰেক্টিছ কৰিব লাগিব। এই মেক্সিমাম 3বাৰটো আপুনি যদি প্ৰেক্টিছ কৰে লং জাম্পৰ কাৰণে, যদি আপুনি ৰানিঙৰ কাৰণে যদি এতিয়াৰ পৰা যদি আপুনি ৰ'ড ৰানিং কৰে, যদি আমি ডেইলি ৰ'ড ৰানিং কৰিছিলোঁ আৰু তাৰ পাছত আমি সপ্তাহত এদিন বা 2 দিন আমি এনেকৈ সময় ওলাই পিনে আমি বালিত ৰানিং কৰিছিলোঁ, তাৰপাছতে আমি ইম্প্ৰুভ কৰি আমি গ্ৰাউণ্ডত গৈ ৰানিং কৰিছিলোঁ। ঠিক তেনেকুৱা ধৰণৰ আপুনি যদি ৰুটিনটো ফ'ল' কৰি যদি ৰানিঙে হওক, লং জাম্পেই হওক বা চিন আপেই হওক, আপুনি এইকেইটা ৰুটিন যদি ফ'ল' কৰি যদি আপুনি ৰানিং কৰে বা লং জাম্প কৰে বা চিন আপ মাৰে, মই গ্যাৰাণ্টি দিব পাৰোঁ আপুনি 3 মাহৰ ভিতৰত আপুনি এক্সেলেণ্ট চবতে মাৰিব পাৰিব। মই 100% গ্যাৰাণ্টি দিব পাৰোঁ। আপুনি এই 3 মাহৰ ভিতৰত আপুনি এক্সেলেণ্ট মাৰিবই পাৰিব। তো এইটো কাৰণে ভাবোঁ মই আপোনালোকৰ এইবিলাক বস্তু কিছুমান সৰু বস্তুবিলাক আমি বুজি নোপোৱাৰ কাৰণে বা আমি মিছ কৰাৰ কাৰণে আমাৰ বহু বস্তু থাকি যায়। এইকাৰণে ভাবোঁ মই আপোনালোকৰ এতিয়াৰ পৰা লাগি থাকক, যেতিয়া আমাৰ নৱেম্বৰ ডিচেম্বৰ মাহত যেতিয়া আমাৰ এডভাৰটাইজমেণ্ট আহিব আছাম পুলিচৰ, আমাৰ ফৰেষ্ট বেটেলিয়ানৰ বহুকেইটা সংখ্যক এনেকৈ পষ্টৰ মুকলি হ'ব। তো সেইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকক। এতিয়াৰ পৰা প্ৰেক্টিছ কৰি থাকিলে আপোনালোকৰ তেতিয়া উজু হ'ব। তো এইটো কাৰণে মই ভাবোঁ, মই এক্সাম্পল এটা কৈ দিছোঁ ইয়াতে। আপুনি যদি এক্সামটো ধৰি লোৱা অহা 5 তাৰিখে হয় ন, অহা 5 তাৰিখে হয় এক্সামটো, আপুনি এই অহা 5 তাৰিখ দিনাখন আপুনি পঢ়িলে পাছ কৰিব পাৰি যাব জানো, হয় ন। ধৰি লওক আমি ছেকেণ্ড ইয়েৰ এক্সামটো আমি এই চনত বা 2025 চনত দিম বুলি আমি আশা লৈছোঁ, হয় ন। আমি এতিয়াৰ পৰা পঢ়ি থাকিলে আমি পাছ কৰিব পাৰিব, হয় নহয়। ঠিক তেনেকুৱা ধৰণৰ আপুনি এতিয়াৰ পৰা বা আপুনি এক্সামেই হওক বা যিকোনো ইণ্টাৰভিউৱে হওক, আপুনি ইণ্টাৰভিউৰ কাৰণে হ'লে বা এক্সামটো এটা ইণ্টাৰভিউ বা আপুনি আছাম পুলিচটো এটা ইণ্টাৰভিউ বা একেটাই বস্তু হয় ন, তাতো মাৰ্ক পায়। এইকাৰণে ভাবোঁ মই আপোনালোকৰ আগতীয়াকৈ যিকোনো বস্তুবিলাক আমি প্ৰিপেৰেশ্যন কৰি থাকিলেহে আমি হ'ব, হয় ন। সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ এই ভিডিঅ'টো চাই কিবা এটা ইম্প্ৰুভ হৈছে। তো ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।